90% ছাত্ৰ-ছাত্ৰীয়ে নাজানে যোৱা 6 বছৰে ক্লাছ 6, 7, 8, 9, 10 এইচএছ ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ আৰু অল কম্পিটিটিভ এক্সামত 10টা প্ৰশ্ন ৰিপিট হৈ আছে। বহুত ছাত্ৰ-ছাত্ৰীয়ে সহজ বুলি ভুল কৰে। পৰীক্ষা হলত 10 ছেকেণ্ডত ভুল নোহোৱাকৈ AND খালী ঠাইত কেনেকে কৰিবা সম্পূৰ্ণ ট্ৰিক্স এই ভিডিঅ'ত। যদি প্ৰথমবাৰলৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰা, পৰীক্ষাত ভাল মাৰ্কছ পাবলৈ সহায় কৰি যাম। এইটোতো জানাই ভাৱেল 5টা AEIOU, তথাপি ভুল কিয় হয়? ইয়াত চোৱা, হি বট ডেছ আমব্ৰেলা yesterday। এই বাক্যটোত খালী ঠাইত কি বহিব? ইয়াৰ সাধাৰণ কথাটো, শব্দৰ প্ৰথম আখৰটো যদি ভাৱেল হয় তেনেহলে তাৰ আগত এন বহে। ঠিক তেনেকৈ ভুলটো কেনেকে হয়? 2 নম্বৰ, হি ইজ ডেছ ইউনিভাৰ্চিটি প্ৰফেচৰ। ইয়াতো ভাৱেল আছে শব্দৰ প্ৰথম আখৰটো, গতিকে কি বহিব? ভাৱেল থাকিলেই যে এন বহে এইটোৱে ভুল। শব্দৰ প্ৰথম আখৰটো ভাৱেল থাকিলেও উচ্চাৰণটো ইউৰ উচ্চাৰণ যদি ইউৰ দৰেই হয় বা উচ্চাৰণটো ইউৰ দৰে হয় তেনেহলে তাৰ আগত এ বহে। যেনে হি ইজ এ ইউনিভাৰ্চিটি প্ৰফেচৰ। ফৰ এক্সাম্পল, ইউনিক, ইউজেছ, ইউনিটি, ইউজফুল, ইউনিফৰ্ম শব্দৰ আগত এ বহিব, কিয়নো ইউৰ দৰে উচ্চাৰণ হৈছে। এই প্ৰশ্নটো সেৱা 2019 আৰু 2024 দুটা বছৰে আহিছিল। 3 নম্বৰ, মাই ব্ৰাদাৰ ইজ ডেছ ডক্টৰ। অপশ্যন এ, বি, এন, চি, ডি। ডি নম্বৰ, নো আৰ্টিকল। শব্দৰ প্ৰথম আখৰটো ভাৱেল হলে তাৰ আগত এন বহে। এইটো এটা বেছিক কথা, কিন্তু ইয়াত কনসনেন্ট আছে বা ভাৱেল নাই, সেইকাৰণে ইয়াত কি বহিব? এ। ঠিক তেনেকৈ 4 নম্বৰ, হি ইজ ডেছ MA। আমাৰ সহজতে কিয় ভুল হয়? কনসনেন্ট থাকিলেই এ বহে বুলি যেনেকে আমি আগৰ প্ৰশ্নটো কৰিলো, ঠিক তেনেকৈ ইয়াত কিন্তু এ নবহে। কিয় নবহে? হি ইজ ডেছ MA। এম বুলি কওঁতে ভাৱেল চাউণ্ড আহি যায়, এম, সেইকাৰণে ইয়াত বহিব এন। হি ইজ NMA। এই প্ৰশ্নটো সেৱা 2021 আৰু 2024 চনতো আহিছে। 5 নম্বৰ, ডেছ অনেষ্ট মেন ইন 5 নম্বৰ, ডেছ অনেষ্ট মেন ইজ ৰেচপেক্টেড বাই অল। অপশ্যন এ, এন, ডি আৰু ডি নম্বৰত আছে নো আৰ্টিকল। ইয়াত কি বহিব? শব্দৰ প্ৰথম আখৰটো এইচ কনসনেন্ট, কিন্তু ইয়াৰ এইচ উচ্চাৰণ হোৱা নাই। এইচটো সাইলেন্ট থকাৰ কাৰণে এইটো ভাৱেল সাউন্ড হৈছে অনেষ্ট। অনেষ্ট বুলি ক'লে ভাৱেল সাউন্ড আহি যায়, গতিকে ইয়াত এন অনেষ্ট মেন ইজ ৰেচপেক্টেড বাই অল। এই প্ৰশ্নটো হায়াৰ ছেকেণ্ডাৰী 2020, ফাৰ্ষ্ট ইয়াৰ 2021, 2022 আৰু সেৱা 2024 চনতো আহিছে। 6 নম্বৰ, শি ইজ ডেছ ইউৰোপিয়ান গাৰ্ল। অপশ্যন এ, এন, ডি। ইয়াত কি বহিব? শব্দৰ প্ৰথম আখৰটো ভাৱেল থাকিলেও উচ্চাৰণটো আমি ইউৰ দৰে কৰিছো। ইউৰ দৰে উচ্চাৰণ হলে তাৰ আগত এ বহে। এইটো প্ৰশ্ন সেৱা 2019, 2023 চনতো আহিছে আৰু ঘূৰি ঘূৰি এইকেইটা প্ৰশ্নই ৰিপিট হৈ আহি আছে। 7 নম্বৰ, ইয়াত চোৱা, ডেছ গংগা ইজ এ হলি ৰিভাৰ। ইয়াত কি বহিব? আমি জানো বা আমি ইয়াত কি বহিব? সাধাৰণতে ৰিভাৰৰ আগত বা নদীৰ নামৰ আগত দা আৰ্টিকল বহে, গতিকে ইয়াত হ'ব দা গংগা ইজ এ হলি ৰিভাৰ। আৰু এইটো আহিছে হায়াৰ ছেকেণ্ডাৰী 2019, 2021, 2023 HSLC। 8 নম্বৰ, ডেছ সান ৰাইজেছ ইন ডেছ ইষ্ট। ইয়াত কি বহিব? সান, মুন, আৰ্থ,
আৰু 4টা দিশৰ আগত নিউজ পেপাৰৰ আগত দা আৰ্টিকল বহে। আৰু পৃথিৱীত যিবোৰ বস্তু মাত্ৰ এটাই আছে বা এখনেই আছে, অদ্বিতীয় বা বিখ্যাত, তেনেকুৱা বা ছান, মুন, ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ এইবিলাক শব্দৰ আগত দা আৰ্টিকল বহে। সেইকাৰণে ইয়াত হ'ব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। এইটো সেৱা 2022 আৰু হায়াৰ ছেকেণ্ডেৰী 2024 চনতো আহিছে। 9 নম্বৰ, আৱাৰ হেজ 60 মিনিটছ। ইয়াত কি হ'ব, যিহেতু এইচ চাইলেণ্ট আছে, এইচ উচ্চাৰণ নোহোৱাৰ কাৰণে আৱাৰ চাউণ্ড হোৱাৰ কাৰণে ভাৱেল উচ্চাৰণ হৈছে আৰু সেইকাৰণে ইয়াত বহিব এন আৱাৰ হেজ 60 মিনিটছ। এইটো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ 2021 চনত আৰু হায়াৰ ছেকেণ্ডেৰী 2020 আৰু সেৱা 2023 চনত আহিছে। ঠিক তেনেকৈ প্ৰিপজিশ্যন একেবাৰে সহজকে কোনকেইটা প্ৰায়ে আহি আছে, ৰিপিট হৈ আছে, সেইকেইটালৈ নেক্সট ভিডিঅ'ত তোমালোকক লগ পাম। ছাবস্ক্ৰাইব কৰা আৰু যদি ভাল লাগিছে, বুজি পাইছা ভিডিঅ'টো, লাইক কৰা।